আজি আমি গোসাইগাঁৱত এইখন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। ইয়াৰ পিছত যদি চৰকাৰৰ গাত নলৰে আমি কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী পাতিম। তৎসত্ত্বেও যদি তাতে কিবা নহয় আমি গোটেই অসমত বিশেষকৈ BTC অঞ্চলৰ পৰা আৰম্ভ কৰি বাকী অসমৰ ক্ষেত্ৰত আমি ৰোড ব্লকেট কাৰ্যসূচী ৰূপায়ণ কৰিম। উদ্যোক্তাত জায়জ চেগুন বেছি আছে কেন্দ্ৰীয় সমিতি আৰু সহযোগত আশা, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি, ASU আৰু AKSU লগতে ASWA, ACDC আৰু গাঁওবুঢ়া সংস্থা প্ৰত্যেকে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি সহযোগত আজি ইয়াত ধৰ্ণা কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। আমাৰ উদ্দেশ্যটো হৈছে আপোনালোকে জানে ইতিমধ্যে এই আদিবাসী পৰিয়ালসমূহক যোৱা 1998 আৰু 96 আৰু 98 চনত যি ভাতৃঘাতী সংঘৰ্ষ হৈছিল, এই সংঘৰ্ষত তেওঁলোকে প্ৰায় 6-7 বছৰকে ৰিলিফ কেম্পত আছিল আৰু ৰিলিফ কেম্প 6-7 বছৰ থকাৰ পিছত তেওঁলোকক পুনৰ সংস্থাপনৰ নামত যি সাফিচিয়েণ্ট ৰিলিফ গ্ৰেণ্ট দিব লাগিছিল কিন্তু চৰকাৰে সেইখিনি কৰা নাছিল। তেওঁলোকক মানে ষড়যন্ত্ৰমূলকভাৱে অন্যায়ভাৱে তেওঁলোকক আচলতে 10,000 টকাকৈ মানে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল, যি 10,000 টকাৰে প্ৰতিটো পৰিয়ালে এশাল গৰু পৰ্যন্ত তেওঁলোকে কিনিব পৰা নাছিল। তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান বেয়া হৈছিল, তেওঁলোকৰ কোনো উপায়ে নাছিল। বহিৰাজ্যত মানে যিমান যুৱক যুৱতী হাজাৰ হাজাৰ বহিৰাজ্যত গৈ তেওঁলোকে বাহিৰত কাম কৰিব লগা হৈছিল আৰু ঘৰত থকা মানুহখিনি জংগলী আলু কচু কিবা কিবি খাই তেওঁলোকে অতিবাহিত কৰিব লগা হৈছিল। আমি তেতিয়া প্ৰতিবাদ কৰিছিলো, বিভিন্ন জাতীয় সংগঠন আদিবাসী এই 10,000 টকা আৰ্থিক যি মানে অনুদান বা সাহায্য ৰিলিফ গ্ৰেণ্ট আমি প্ৰতিবাদ কৰিছিলো, কিন্তু চৰকাৰে সেইখিনি মানে প্ৰতিবাদক কোনো পধ্যে মানে কাণসাৰ কৰা নাছিল। উল্টা দমন নীতি প্ৰয়োগ কৰি তেওঁলোকক 10,000 টকা দি গাঁৱলৈ পঠিয়াই দিছিল, পুনৰ সংস্থাপন দিছিল কোনো নিৰাপত্তা নোহোৱাকে। কিন্তু শেষত তেওঁলোকৰ অৱস্থা ইমান বেয়া, আজিলৈকেও যি প্ৰকোপ 96 চনৰ 98 চনৰ যি ভাতৃঘাতী সংঘৰ্ষৰ যি প্ৰকোপ আজিলৈকে মানে আদিবাসী পৰিয়ালসমূহে নিজক উদ্ধাৰ কৰিব পৰা নাই। আজিলৈকে তেওঁলোকে মানে অৰ্থনৈতিক অৱস্থা ইমান বেয়া, তেওঁলোকে ঘৰত মানে একো কৰিব পৰা অৱস্থাত তেওঁলোকে নাই। চৰকাৰক দাবী জনাইছিলো যে যিসকল পৰিয়ালে ক্ষতিগ্ৰস্ত হৈছে পৰিয়ালসমূহক মানে পুনৰ আকৌ এবাৰ সাফিচিয়েণ্ট ৰিলিফ গ্ৰেণ্ট দিব লাগে, যাতে তেওঁলোকৰ পৰিয়ালটো আৰ্থিক সকাহ হয় আৰু তেওঁলোকে বাকী যিমান খেতি বাতি বা তেওঁলোকৰ প্ৰয়োজনীয়খিনি সম্পূৰ্ণ হয়। সেইখিনি দাবী আমি প্ৰায় 20ৰ পৰা 25 বছৰলৈকে আজিলৈকে মানে পৰ্যন্ত কৰি থাকিব লগা হৈছে। সিদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ঘোষণাও কৰিছিল যে যিসকল পৰিয়ালে ক্ষতিগ্ৰস্ত হৈছে 96-98 চনত তেওঁলোকক পুনৰ আৰ্থিক সাহায্য দিয়া হ'ব। আৰু সেই মৰ্মে অফিচিয়েলি বহুত কাগজ পাতি যিবিলাক মানে পৰিয়াল বেনিফিচিয়াৰী পাব লাগে তেওঁলোকে মানে বহুত টকা পইচা খৰচ কৰি কাগজ পাতি বনালে। বনোৱাৰ পিছত সেই কাগজ পাতি আজি কলৈ গ'ল, ক'ত পেলাই থলে সেইখিনি আমি ক'ব নোৱাৰো। কিন্তু যে খালি ইলেকশ্যনৰ সন্মুখত সেই ৰিলিফৰ কথাটো আহে, ৰিলিফ গ্ৰেণ্ট দিম আৰু অমুক উন্নয়ন কৰিম তমুক উন্নয়ন কৰিম, এই ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক কয়। গতিকে আজিলৈকে আমি তেনেকুৱা ৰিলিফ গ্ৰেণ্টৰ বিষয়ে অসম চৰকাৰে পদক্ষেপ লৈছে না লোৱা নাই আমি গম নাপাওঁ আৰু লোৱাও নাই। যিখিনি আমি অফিচিয়েলি খবৰ লৈ আছো তেনেকুৱা কোনো মানে ৰিলিফ গ্ৰেণ্ট যে দিব লাগে তেনেকুৱা কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো এই ৰিলিফ গ্ৰেণ্টৰ নামত এই ইলেকশ্যনৰ সন্মুখত এইবিলাক মানে ভুৱা প্ৰতিশ্ৰুতি দি ইয়াত এতিয়া আৰু লাভ নহ'ব।